হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ পকা জলকীয়া আৰু নহৰুৰ আচাৰ। পকা জলকীয়া আৰু নহৰু আচাৰ মই কেনেদৰে বনাওঁ, ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো একো মিছ নকৰাকৈ ষ্টেপ বাই ষ্টেপ শেষলৈ চাই থাকক। তেতিয়াহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আচাৰৰ বাবে মই পকা জলকীয়া লৈ লৈছোঁ আৰু মিডিয়াম চাইজৰ 3টা নহৰু লৈ লৈছোঁ। জলকীয়াখিনি মই হালকা প্ৰেছ কৰি লৈছোঁ, চাব পাইছে মুখত। প্ৰেছ কৰি ল'লে কি হয়, মছলাখিনি ধুনীয়াকৈ সুমুৱাই যায় সোনকালে। সেইবাবে মই জলকীয়াখিনি গোটেইখিনি প্ৰেছ কৰি লৈছোঁ হালকাকৈ। এতিয়া ইয়াতে মই নিমখ দি আছোঁ। নিমখৰ পৰিমাণটো অলপমান বেছিকৈ লৈ ল'ব। আচাৰত নিমখৰ পৰিমাণটো অলপমান বেছিকৈ লাগে। মই 1.5 চামুচ দি আছোঁ। এচামুচ হালধি গুড়ি দি আছোঁ। গোটেইখিনি মই এতিয়া ভালদৰে মিক্সিং কৰি ল'ম চামুচেৰে। গোটেইখিনি বস্তু মই ভালদৰে মিক্সিং কৰি ল'লোঁ। মিক্সিং কৰাৰ পিছত 2 ঘণ্টাৰ বাবে মই ঢাকি ৰাখি দিম। 2 ঘণ্টাৰ পিছত মই ৰ'দত এদিনৰ বাবে শুকুৱাবলৈ দিম, কাৰণ এতিয়া ঠাণ্ডাৰ দিন আৰু ৰ'দৰ টেম্পাৰেচাৰটো বেছি হাই নাথাকে। সেইবাবে মই এদিনৰ বাবে গোটেইখিনি বস্তু শুকুৱাই ল'ম। অন্যথা যদি ৰ'দৰ টেম্পাৰেচাৰ হাই থাকে, আপোনালোকে 3-4 ঘণ্টামান শুকুৱাই ল'ব। অলপ আৰু নহৰুখিনি অলপমান ছফ্ট হোৱালৈকে শুকুৱাই ল'ব। এতিয়া মই ঢাকি ৰাখি দিম 2 ঘণ্টাৰ বাবে। 2 ঘণ্টা মোৰ হৈ গ'ল। এতিয়া মই ঢাকনিখন গুচুৱাই দিছোঁ। এয়া কাঁহী এখন লৈ লৈছোঁ, কাঁহীখনত ঢালি দিম। এতিয়া এদিনৰ বাবে ৰ'দত ৰাখি দিম। জলকীয়া আৰু নহৰুখিনি মই এদিনৰ বাবে শুকুৱাই ল'লোঁ। চাব পাৰিছে অলপমান ছফ্ট হৈ গৈছে আগতকৈ। যেনেকুৱা ধৰণৰ লাগিছিলে ঠিক তেনেকুৱাই হৈছে, অলপমান ছফ্ট হৈছে। গেছটো অন কৰি কেৰাহী এখন দি দিছোঁ। এতিয়া আচাৰৰ বাবে মছলা ৰেডি কৰি ল'ম। কেৰাহীখন গৰম হৈ গৈছে। ইয়াতে মই 1 টেবুল স্পুন চফ দি আছোঁ। 1 টেবুল স্পুন মেথি দি আছোঁ। মই হাফ চামুচ কালি জিৰা দি আছোঁ। মই 10-15 ছেকেণ্ডমান লৰাই থাকিব। পন্ধৰ ছেকেণ্ড হৈ গ'ল। এতিয়া মই ইয়াতে ক'লা সৰিয়হ 3 চামুচ দি দিলোঁ। আপোনালোকে বগা সৰিয়হ ইউজ কৰিব পাৰে। দিব ধৰিছে আৰু এটা বহুত ধুনীয়া গোন্ধ ওলাইছে। এতিয়া মই গেছটো অফ কৰি দিম। মছলাখিনি অলপমান ঠাণ্ডা হোৱাৰ পিছত মই মিক্সি জাৰত গ্ৰাইণ্ড কৰি ল'ম। মছলাখিনি মই নুমুৱাই ল'ম। কেৰাহীটো গৰমেই আছে। ইয়াতে মই এতিয়া 1 কাপ তেল দি দিম। এইটো কাপতে মই 1 কাপ লৈছোঁ। আপোনালোকে কম বেছি কৰিব পাৰে। তেলখিনি ভালকৈ গৰম কৰি ল'ব। মোৰ তেলখিনি ভালকৈ গৰম হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। তেলখিনি একেবাৰে ঠাণ্ডা হৈ যাবলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত আচাৰত মিক্সিং কৰিব। মছলাখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ। চাব পাৰিছে অলপ গোটা গোটা টাইপৰ ৰাখিছোঁ মই। এতিয়া মছলাখিনি গোটেইখিনি মই জলকীয়াত দি দিম। গোটেইখিনি মছলা মই ইয়াতে দি দিলোঁ। তেলখিনি মোৰ ঠাণ্ডা হৈ গৈছে। এতিয়া মই আচাৰত অলপ অলপকৈ দি আচাৰখিনি ভালদৰে মিক্সিং কৰি ল'ম।
মছলাটোৰ কালাৰ যে এনেকুৱা হৈছে, মই আগৰ ভিডিঅ' এটাতো কৈছিলোঁ জলফাইৰ আচাৰ বনাওঁতে যে ক'লা সৰিয়হ ল'লে মছলাৰ কালাৰটো অলপমান ক'লা ক'লা হয়। মোৰ পকা জলকীয়া আৰু নহৰুৰ আচাৰ একেবাৰে ৰেডি। আৰু নহৰুখিনি এসপ্তাহ বা 10 দিনৰ ভিতৰত লাহে লাহে নৰম হৈ যাব একেবাৰে। মোৰ জলকীয়া আৰু নহৰুৰ আচাৰখিনি একেবাৰে ৰেডি। এতিয়া মই কাঁচৰ কণ্টেইনাৰ এটাত সুমুৱাই ৰাখি দিম। এনেদৰে আচাৰ বনোৱাই আপোনালোকে বহুত দিনলৈকে ভালে ৰাখিব পাৰে। মাজে সময়ে কেতিয়াবা আপোনালোকে ৰ'দত দিব পাৰে ওলোৱাই। যিসকল মানুহে আচাৰ খাই ভাল পায় আৰু যিসকল ভাল নাপায়, তথাপি এবাৰ ঘৰত বনোৱাই খাবচোন আৰু খাই কেনে পায় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। আৰু কিবা বুজি নাপালে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰে। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কেনে পায় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। লগতে লাইক এটা কৰিব। আপোনালোকৰ লাইক আৰু কমেণ্টে মোক বহুখিনি প্ৰেৰণা যোগায় নেক্সট ভিডিঅ' আগবঢ়াবলৈ। শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে, মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।